Hey guys, welcome back to my YouTube channel. তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি আহিছোঁ গাইছ মই পথাৰত আমাৰ আৰু এই পথাৰত তাৰমানে আমাৰ কিবা কিবি খেতি কৰি আছে মাহু কৈছে আৰু মই আহিবা টাইম পোৱা নাছিলোঁ তো ভিডিঅ'টো অলপ পলমকৈ বনালোঁ। তো আমাৰ ইয়াতে আছে লাউৰ খেতি আছে, তাৰপিছত আলু ৰোৱা হৈছে আৰু ওচৰত আপোনালোকে দেখি আছে দূৰত মোৰ পিছ চাইডে তাতে বেহৰ খেতি কৰি থোৱা আছে আৰু মূলা দি আছে। তো ধইনা কিবা কিবি আছে আৰু মই এতিয়া ধইনা নিব আহিছোঁ অলপ ৰাতি অলপ এনেকৈ আয়োজন আছে যে আমাৰ তাৰে কাৰণে অলপ মই তাৰমানে অলপ ধইনা নিব আহিছোঁ আৰু ইয়াত খেতিবোৰ দেখুৱাই দিছোঁ আপোনালোক কেনেধৰণৰ কেনেকুৱা খেতি আছে আৰু লাওবোৰ কেনেকুৱা হৈছে কেনেকৈ ৰোৱা গৈছিল দেখুৱাই দিছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ নকৰাকৈ। আৰু গাইছ এইফালে আপোনালোকে দেখিছে লাও খেতি কৰা হৈছে আৰু এইটো লাও আৰু এই চাইডৰ আৰু এটা আছে এইটো এটা লাও দেখিছে গাইছ আৰু এনেকৈ আমাৰ পথাৰত লাও খেতিবোৰ কৰি থকা হৈছে আৰু দূৰত আপোনালোকে দেখিছে ইয়াতে আলু খেতি কৰা হৈছিল। আলুবোৰ এতিয়া উঘালি পেলাই ঘৰলৈ লৈ যোৱা হৈছে আৰু এই লাও দেখিছে দূৰত আৰু আছে কিছু কিছু লাও দেখো গাইছ। এই যে লাওটো দেখিছে এই লাওটো আচলতে আমাৰ একদম আগতে দিয়া নাছিল যেতিয়া আমাৰ আলু ৰোৱা হৈছিল ইয়াতে এই আলুবোৰ মৰা দেখিছে এই আলুবোৰ তুলিব হৈছে প্ৰায় আৰু ইয়াৰে কিছু সংখ্যক আলু তোলা হ'লে প্ৰায় দুটা ডবল হিচাপত দিয়া গৈছিল ইয়াতে আৰু এই লাওবোৰ একালে যেতিয়া আলু ৰোৱা হৈছিল প্ৰথম আৰু তেতিয়া এই লাওবোৰ দিয়া হৈছিল আৰু এতিয়া এইবোৰ আৰু কিছুদিন পিছত এই লাওবোৰ ছিঙিনে খাব পৰা যাব বা বিক্ৰী কৰিব পৰা যাব বজাৰত নি গাইছ দেখিলে হৈছে আৰু এই আলুবোৰ দেখছে গাইছ এই মৰু হৈছে মানে কিছু প্ৰায় মৰছে গাছ আৰু ইয়াত তুলবা হ'ব কিছুদিন পিছত গাইছ আমি। তো এই গাছ এইবিলাকে আলুৰ গাছ আৰু গাইছ ইবাগে আছে আমাৰ মূলাৰ খেতি। এই মূলা তলত দেখিছে এই মূলা এয়া মূলা আছে গাইছ আমাৰ পথাৰত এই মূলা দেখিছে আপোনালোকে আৰু মূলাটো আৰু আজি নেনাও বাকী দুদিনমান আগতে মূলাটো নিছোঁ ঘৰত গৰুৰ যেতিয়া দানা হিচাপে কৰি দিওঁ আৰু গৰুৰ কাৰণে নিছিলোঁ আৰু এতিয়া নিব লগা নাই ফুলে ধৰিছে এই মূলাবোৰত আৰু প্ৰায় মূলাও চেছে হ'ব ধৰিছে আৰু ইয়াত এই মূলাবোৰ ইয়াত উঘালি পেলাই ইয়াত আৰু নেক্সট কিবা বেলেগ খেতি কৰিব লাগিব। চ' ভাবিছোঁ কি খেতি কৰোঁ এতিয়া গাইছ। এইটো চাইডে আছে আমাৰ নহৰুৰ খেতি। এই নহৰু দেখিছে আপোনালোকে ধুনীয়াকৈ ইয়াত পথাৰৰ পৰা নাৰ কাটি আনি আমাৰ ইয়াতে নহৰু খেতি কৰা হৈছে গাইছ। যিহেতু নহৰু আমাক প্ৰায় লাগে সকলোকে আঞ্জাৰ বাবে সেইকাৰণে আমি নহৰু খেতিও কৰি দিছোঁ আৰু গাইছ এই চাইডে আছে যিটো আমি মাঘি আলু বুলি কওঁ নমইলাকৈ ৰোৱা হয় যিটো পিছত মানে ফাৰ্ষ্ট আলুটো যেতিয়া আহিন কাটি দিয়া হয় তাৰে পিছত ৰোৱা হয় না এটা আলু সেই মাঘি আলু বুলি কোৱা হয় সেই আলুটো গাইছ ইপিনে ৰোৱা হৈছে আমাৰ। তো এইবোৰো মোটামুটি প্ৰায় পাত ওলাইছে ইয়াতো পানী দিব পৰাই হৈছে প্ৰায়। তো এই আলু দেখিছে এইবিলাক আলু এই গাছবোৰ পাত কি ধুনীয়া হৈছে একদম গাইছ। ইবাগে আছে বেহৰৰ খেতি গাইছ আৰু আমাৰ বেহৰৰ খেতি কৰা হৈছে গাইছ ইবাগে এইটো যদি আপোনালোকে দেখিছে গাইছ আৰু এইটো হৈছে বেহৰ এইটো হেড বেহৰ বুলি কয় যিটো বগা বেহৰ আছে সেই বগা বেহৰটো হৈছে এইটো আৰু গাইছ ইয়াতে খেতি কৰা হৈছিল মচুৰ কিন্তু মচুৰটো ইমান ঠিক নহ'ল ইয়াত বেছিকৈ দুলুম ফুল গাছ বুলি কয় যে আৰু বেহু এই বেহুটো বেছিকৈ হৈছে কিন্তু ইয়াত সিমান হোৱা নাই কিন্তু কি হয় এতিয়া ক'ব নোৱাৰোঁ আৰু গাইছ এতিয়া আৰু ভগৱানেহে জানে আৰু গাইছ আমাৰ কি হৈছে খেতি। কিন্তু ইয়াতে মচুৰ সিমান ভাল নাই ঠিক কিন্তু আগৰ অলপ মটৰ আছে মটৰটো কিন্তু গোটেই হোৱা নাই যদিনো গৰুৱে খাইছে। তো যিখিনি হৈছে সেইখিনি ভালেই হৈছে গাইছ। তো আপোনালোকক মটৰখিনি দেখুৱাইছোঁ আৰু এইখিনি হৈছে মচুৰ আৰু এইটো চাইডে এতিয়া আছে মটৰ। তো মটৰো ইপিনে সিমান ভাল হৈছে যদি ন সিমান ঠিক হোৱা নাই কিন্তু ইয়াতো সেই একে প্ৰব্লেম মানে ইয়াতো বেহুটো বেছিকৈ বাজিছে। তো অলপ আগত বেছিকৈ ভাল হৈছে কিন্তু তাতো আছে যদি নহয় ভাল হৈছে কিন্তু ইয়াতো সিমান ঠিক নাই মানে মটৰটো যদি ন দেখিছে এই মটৰটো এই দেখিছে এয়া মটৰ
আৰু গাইছ ইয়াৰে কিছু আলু তোলা হ'ল আৰু কিছু তুলিব আছে আৰু এইখিনিও প্ৰায় কিছুদিন পিছত হ'বই চাগে। তো আপোনালোকক কি খেতি কৰিছে যদি ভিডিঅ'টো চাই আছে জনাব কমেণ্ট বক্সত, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আগলৈ এই ভিডিঅ' পাই থাকিব পাৰে। জয় আই অসম।